হেল্ল' গাইজ, মই হৈছোঁ আপোনালোকৰ মৰমৰ অংকিতা। আজি ইমান বেছি ঠাণ্ডা বতৰ কৰিছে। এই ঠাণ্ডা বতৰত একাপ লাল চাহ খাব পালে মনটো কিমান যে ভাল লাগিব। আৰু মই আদা আৰু জালুক দি কেনে বনাই আনিছোঁ। বহুত বেছি ভাল লাগিছে, আপোনালোকেও ট্ৰাই কৰিব। আজি আকৌ মই দাদাহঁতৰ ঘৰত যাব ওলাইছোঁ হাঁহ চৰালৈ। ইফালে দাদাহঁত যোৰহাট অহা কথা আছিলে, সেইবাবে মই ওলাই গৈছিলোঁ একেলগে যাম বুলিকে। তাৰপিছত দাদাহঁতক লগ পাই গ'লোঁ। এতিয়া আমি যাবলৈ ওলাইছোঁ আৰু ৰাতিপুৱা আকৌ ৰুটি এখন খাই মেলি গৈছিলোঁ, সেইবাবে ইমান ভোক লাগিছিলে। দাদাক ক'লোঁ ৰাস্তাতে গোমধান পুৰি আছে, তাতে খাওঁগৈ ব'ল। ইমান ধুনীয়াকৈ ঠাণ্ডা বতৰত গোমধান পুৰি আছে, ৰ'বই নোৱাৰিছোঁ। তাৰপিছত ভিডিঅ' অলপমান কৰি দিছিলোঁ। গোমধানটো পুৰি কিনে হৈ গ'ল, তাতে অকণমান নিমখ সানি দিছিলে, নিমখখিনিৰ ওপৰতে টেঙা সানি দিছিলে। খাবলৈ কিন্তু বিৰাট টেষ্টি হৈছিলে। ইফালে আকৌ আমাৰ যোৰহাটত ইমূৰৰ পৰা সিমূৰলৈকে এনেকুৱা গোমধান পুৰিয়ে থাকে। হয়নে নহয় বাৰু কথাটো যোৰহাটবাসী? আৰু এটা কথা, যিসকলে মোৰ চেনেলটো প্ৰথমতে ভিজিট কৰিছে তেওঁলোকে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি ছাইডতে থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই।